হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে কুইক কুকিং এণ্ড ব্লগ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি সপৰিয়ালে আমাৰ বাৰ ঘৰলৈ যাম আৰু আপোনালোকক এবাৰ মই এইটো ভিডিঅ' দিছিলোঁ, যিহেতু সেই বাইগৰাকী আমাৰ 2020 27 ডিচেম্বৰৰ দিনা কাল কৰোণাই আমাৰ পৰা আঁতৰাই লৈ গ'ল আৰু আমি তেখেতৰ অনুপস্থিতিত আজিয়ে আমি প্ৰথম যাম আৰু আহকচোন আমি আমাৰ লগতে বাৰ ঘৰলৈ যাওঁ। এয়া আমি আহি আছোঁ সপৰিয়ালে আৰু এয়া আমাৰ তেওঁ গাড়ী চলাই আহিছে আৰু আপোনালোকক গৈ পেলাই মই সকলোখিনি দেখুৱাম। ড্ৰয়িং ৰুম, লিভিং ৰুম আৰু সিফালেও আছে থ্ৰী ষ্টৰিজ হয় ঘৰটো, ওপৰত ভাড়া আছে আৰু সেই তালৈ নাযাওঁ। এতিয়া এইটো লিভিং ৰুম আৰু ইয়াত আমাৰ এয়া টিভি বহি আছে, আমাৰ তেওঁ হৈছে ডাঙৰ এটা বহি আছে। এয়া তিনিজনী আমাৰ এয়া ভাগিন, এয়া মোৰ ভাগিন হয় আৰু এয়া এটা ৰুম আছে, ইফালে এটা ৰুম আছে, চৰ্টকৈ দেখাই আছোঁ আৰু এইফালে আহা, এইফালে এইটোৱে আছিল সিহঁতৰ বায়েৰ ৰুম আছিল, এখন বিচনা আছিল, অকণমান চেঞ্জ হৈ গ'ল এতিয়া, বাৰ নোহোৱাৰ পৰা অকণমান চেঞ্জ হ'ল, সৰু সৰু ল'ৰা ছোৱালী থাকে। এইফালে বাথৰুম আছে আৰু ভাগিন দুটা ডাঙৰ হ'ল, দুইটাই এটা PSC পাছ কৰিলে, ল পঢ়িছে আৰু তাইও এইবাৰ লাষ্ট এক্সাম দিলে। আৰু এইফালে আহা, এইটো কিটচেন, ভিনদেউৱে বহুত ধুনীয়া ধুনীয়া বস্তু বনাইছে, মই ভাতৰ সময়ত আপোনালোকক দেখুৱাম। খুব সুন্দৰ, তেওঁ খাদ্যবোৰ খুব ধুনীয়া বনায় আৰু মই এতিয়া এটা দেখুৱাম আপোনালোকক, আহক। বাটাৰ পনীৰ বনাই থৈছে, তেওঁ আমাৰ কাৰণে স্পেচিয়েলি বাটাৰ পনীৰ বনাই থৈছে। আকৌ খাবৰ সময়ত আপোনালোকক দেখুৱাম আৰু কিমান ধুনীয়া ধুনীয়া বস্তু বনাইছে। আৰু এতিয়া আমি চাহ খাওঁ আৰু এইটো ডাইনিং ৰুম আৰু ইয়াত আমাৰ এয়া চাহৰ নাস্তা দিছে আমাৰ সকলোকে। আৰু এইটো পুডিং বনাইছে তেওঁ, গাখীৰ আৰু কণী দিয়ে, কালাৰটো চাওক কিমান ধুনীয়া হৈছে। এইটো আমাৰ ভিনদেউৱে বনাইছে আৰু অৱশ্যে বা থাকোঁতেও ভিনদেউৱে এইবিলাক বনাই খুব ভাল পায় আৰু আমাক এয়া চাহ দিছে। এইখিনি আমি খাই লওঁ, তাৰপিছত আপোনালোকক আকৌ ভাত খাওঁতে দেখুৱাম। ভাতৰ আইটেম চাওক, ভিনদেউৱে কিমানবোৰ আইটেম বনালে আৰু খুব ধুনীয়া আইটেম, প্ৰত্যেকটো বস্তুৱেই খুব সোৱাদ হৈছে, দেখিলে গম পায়। এয়া ভিনদেউ হয় আৰু তেওঁ খুব ধুনীয়া বনায়। তেতিয়াহ'লে স্পেচিয়েল পনীৰ, এইটো চাপ, খানা দেখি আৰু ৰ'ব পৰা নাই, এতিয়া খাওঁ। আৰু তাৰ পাছত মই আহিলোগৈ বাৰ ঘৰৰ পৰা আৰু মই আপোনালোকলৈ মোৰ বাৰ ঘৰৰ ভিডিঅ'টো আগবঢ়াম আৰু আপোনালোকে সকলোৱে চাব, কাৰণ বাৰ অবিহনে ঘৰখন এতিয়া কেনেকৈ চলি আছে মই আপোনালোকক গোটেইখিনি দেখুৱাইছোঁ। আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব আৰু যদি ভাল পায় মোৰ এই ভিডিঅ'টো তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি আপোনালোকৰ নতুনকৈ চোৱাসকলে যদি ভাল পায় তেতিয়াহ'লে মোক ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।